এইয়া চাওকচোন আমাৰ আজি আমি কেনেকৈ ওলাইছোঁ। এই হাতত পানী বটল, এয়া পোৱালি কাপোৰ, আৰু এইফালে চুনু মুনু হাই, আৰু এইফালে আমাৰ মুনুলু আৰু ভনী। আজিকালি গৈ আছোঁ, বহুত দিন লকডাউন ভিতৰতে সোমাই আছোঁ। চ' গাইজটো মুখতে থাকে। আজিকালি গৈ আছোঁ, আপোনালোকক দেখুৱাম, ক'লৈ যাওঁ ক'ম। আৰু ৰাইজসকল ৰেডি হৈছে, আমি ঘৰৰ গোটেই পৰিয়াল। মিছা কথা, গুৱাহাটী নাযাওঁ। এই বন্ধৰ দিনত মৰিবলৈ গুৱাহাটী নাযাওঁ। বন্ধ মানে খুলিছে বাৰু, আন্তঃজিলা যাতায়াত খুলিছে। তথাপিতো মানে ৰিক্স লৈ পেলাই নাযাওঁ, সৰু পোৱালি যিহেতু আছে। ক'লৈ যাওঁ দেখাম বাৰু, ব'লক আমাৰ সৈতে। ঘৰৰ পৰাতো ওলাই আহিলোৱেই। এতিয়া অলপমান তেল ভৰাই লওঁ গাড়ীখনত, আৰু অলপমান মিঠাই লৈ লওঁ। আমাৰ এপাই লৈ লওঁ আৰু মিঠাই লোৱা হ'ল। ব'লক এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আমি তাৰমানে আচলতে আজি কথাটো ক'বলৈ গ'লে আমি আহিছোঁ বাহঁতৰ ঘৰলৈ যাম। তাৰমানে ডাঙৰ ছোৱালীৰ জন্মদিন আহি আছে 6 ছেপ্টেম্বৰ, আৰু আজি হৈছে কেই ছেপ্টেম্বৰ? 3 ছেপ্টেম্বৰ ন। 3 ছেপ্টেম্বৰ আজি, আৰু বাহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু আমি টাউনেদি যোৱা নাই, মানে বিশ্বনাথ চাৰিআলি টাউনেদি যোৱা নাই। আমি ভিতৰুৱা এটা ৰাস্তাদি সোমাই আহিছোঁ। এইফালেদি বাহঁতৰ ঘৰলৈ যাম। তাৰপিছতহে দুই এটা সৰু সুৰা কিবা বাৰ্থডে বজাৰ কৰিব লগা আছে, সেয়া কৰিম। আৰু সেয়া আপোনালোকক দেখুৱাম। কিন্তু ইমান ধুনীয়া ঠাইখিনি, আমি অকণমান সময় ৰৈছোঁ। আৰু ইয়াতে এখন থান আছে, এইখন ওপৰলৈ দেখিছেনে? এইখন থান এখন আছে। আমি এতিয়া ভিতৰলৈ অকণমান যাম বাৰু, গতিকে অকণমান আপোনালোকক দেখুৱাম, আৰু চাই যাব ভিডিঅ'টো। চ' ফাইনেলি আহি আমি বাহঁতৰ গাঁও পাই গ'লোহি। আৰু এইটো বাহঁতৰ গাঁৱৰ দুৰ্গা মন্দিৰ হয়। ইয়াত দুৰ্গা পূজা বহুত ভাল লাগে, বহুত ডাঙৰকৈ উদযাপন কৰে গাঁওবাসীয়ে। আৰু মই আগতে এবাৰ আহিছিলোঁ, এইবাৰ ভাবিছোঁ দুৰ্গা পূজা ইয়াতেই চাবলৈ আহিম, আৰু ইয়াৰ পৰা এটা ব্লগ বনাম, আপোনালোকক দেখুৱাম, চাব। আৰু এই মন্দিৰটো এটা জাগ্ৰত মন্দিৰ বুলি গাঁওবাসীয়ে বিশ্বাস কৰে। বাহঁতৰ ঘৰ পাই গ'লোঁ। এতিয়া এয়া আমি চোতাল পালোঁ। চ' গাইজ, আমি আহি এতিয়া বাহঁতৰ ঘৰতে আছোঁ। চাহ তাহ খালোঁ। আহি পোৱা আমাৰ 10 মিনিটমান হৈছে, আৰু ভাতো বনাই আছে। তাৰপিছত সেয়া চুনু আৰু বাৰ্বিয়ে খেলি আছে। আপোনালোকক বাহঁতৰ ঘৰটোকে অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। চাই থাকিব আমাৰ ভিডিঅ'টো। এইটো ভিন্দোৱে চিনজেণ্টা কোম্পানীৰ পৰা পোৱা বেষ্ট চেলাৰ এৱাৰ্ড হয়। 2015 পাইছিলে।
ভিনদেউ syngenta নামৰ এটা কেমিকেল কোম্পানীত জব কৰি আছে। কোম্পানীৰ প্ৰডাক্টবোৰ হৈছে চাহ বাগানৰ বিভিন্ন ধৰণৰ ঔষধ। ইয়াৰ উপৰিও বাম খেতিৰ মেডিচিনো আজিকালি এভেইলেবল হয়, যেনে আলুৰ খেতি বা বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিৰ ঔষধো এভেইলেবল আছে। বিশেষকৈ এতিয়া যিহেতু পাতৰ ছিজন, আপোনালোকে বাগানৰ মেডিচিনৰ কাৰণে সকলো ধৰণৰ মেডিচিন উপলব্ধ হ'ব। আৰু লগতে আপোনালোকে ইয়াৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ ফ্ৰী ডেমো পাব। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মই ভিনদেউৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। এতিয়া আমি দুপৰীয়া ভাত পানী খালোঁ। বাহঁতৰ ঘৰতে আছোঁ বৰ্তমান। ভাত পানী খোৱা হ'ল। ভাত পানী খাই এতিয়া মই আহিছোঁ ভিনদেউৰ বাগানৰ ফালে। এনেই এপাক চাই যাওঁ বুলি আহিলোঁ। এইফালে ক'ৰবাত পাত ছিঙি আছে বোলে, তাকে চাই যাওঁ বুলি আহিলোঁ। পাত ছিঙা মানুহকেইজনী চাগে খাবলৈ গ'ল, সেইকাৰণে দেখা নাই ইয়াত। ভিনদেউৰ ইয়াত আছে কেইবিঘা, 5 বিঘামান এতিয়া ছিঙি আছে নেকি পাত। এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ বাহঁতৰ ফুলনি বাগিচাখন। এই বাগিচাখন খুৰা আৰু নিকিয়ে গৈছিল। নিকি খুৰাৰ ছোৱালী। বৰ্তমান যিহেতু নিকি ঘৰত নাই, বিয়া হৈ গ'ল, গতিকে বা আৰু খুৰাই চোৱা চিতা কৰে। লগতে আজিকালি তেওঁলোকে নতুনকৈ এখন নাৰ্চাৰী আৰম্ভ কৰিছে। এই ফুলবোৰৰ পৰাই কাটিং কৰি পুলি বনাই বিক্ৰী কৰে। হোম ডেলিভাৰী ব্যৱস্থাও আছে। নিকিৰ এটা ইউটিউব চেনেল আছে, মিষ্টাৰ এণ্ড মিছেছ শইকীয়া বুলি। মই তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। ফুলৰ বিষয়ে আপোনালোকে আৰু সবিশেষ জানিব পাৰিব। আৰু লগতে নিকিৰ কণ্টেক্ট নম্বৰটো দি দিম, যদি আপোনালোকৰ প্ৰয়োজন হয় যোগাযোগ কৰিব পাৰিব। ধনিয়া ফুল জাপি আছে আৰু বহুত ফুল লৈ লৈছে এই নিকিৰ পৰাই। আপোনালোকক যে কৈছে ভিডিঅ'টোত নিকিৰ এনেকুৱা ব্যৱসায় এটা আছে বুলি এই ফুলৰ। নিকিৰ পৰাই লৈ লৈছোঁ আমি আৰু ফ্ৰীতে লৈছোঁ, আৰু পইচা দিয়া নাই, আমাক এনেই দিছে। কিন্তু আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে পাই যাব, কণ্টেক্ট কৰিব পাৰে। নতুবা মোৰ ওচৰৰ পাজৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ যদি প্ৰয়োজন হয় মোক ক'লে হ'ল, লৈ গৈ মই দিবগৈ পাৰিম বাৰু। আৰু যিটো নাম্বাৰ দি দিয়া হ'ব আপোনালোকে নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰিব।
দি ল'বি ঘৰত পিঠা ল'ব পাৰ বাহঁতৰ ঘৰৰ পৰা আহিলোঁ বাহঁতৰ ঘৰৰ পৰা আহি এতিয়া অলপমান শ্বপিং কৰোঁ বুলি ভাবিছোঁ সেইকাৰণে আহি সোমালোঁ এই বিশ্বনাথ চাৰিআলি বিশালতে সোমালোঁ সোমাই ইয়াতে অলপ কিবা কিবি ল'ম আৰু আজিৰ ভিডিঅ' চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাই থাকিব টেষ্ট অফ নৰ্থ ইষ্ট এণ্ড এণ্টাৰটেইনমেণ্ট থেংক ইউ